সঞ্চালকালয়ৰ উদ্যোগত 503 সংখ্যক বীৰাংগনা সতী সাধনী দিৱস উদযাপন। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ আৰু চুতীয়া জনগোষ্ঠীৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ সহযোগত তথা ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত 503 সংখ্যক কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যজুৰি ধৰে স্মৰণ কৰিছে বীৰাংগনাগৰাকীক। পুৱা চাফাই অভিযান পতাকা উত্তোলনৰ পাছত সাধনী প্ৰতিচ্ছবিত মাল্যৰ্পণ দেওকুবেৰ সভা আৰম্ভ আৰু বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰাৰ সামৰণিৰ পিছতে দিনৰ 12 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। বিয়লি 2 বজাত ৰাজীৱ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ বীৰাংগনা উন্মোচন কৰে বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ বোধীন্দ্ৰ নাথ বৰুৱাই। ইফালে সন্ধিয়ালৈ জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী উৎপল চুতীয়াৰ গীতৰ শৰাই আগবঢ়াব বুলি উদযাপন সমিতিৰ সম্পাদক তিলেন দাসে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ঢকুৱাখনা লাইভ। সাহস আৰু ত্যাগৰ প্ৰতীক এছিয়াৰ প্ৰথমগৰাকী বীৰাংগনা সতী সাধিনীৰ আজি 503 সংখ্যক দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সদৌ চুতীয়া জাতি সন্মিলন অসম তথা ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত কেন্দ্ৰীয়ভাৱে আজি অনুষ্ঠিত হৈছে। আজি সকলো জাতি জনগোষ্ঠী বিভিন্ন প্ৰান্তৰ ঢকুৱাখনা তথা অসমৰ লোকে আহি আজি ইয়াতে এই ত্যাগ আৰু সাহসৰ প্ৰতীক এই সতী সাধনীক স্মৰণ কৰিবৰ কাৰণে আজি ইয়াতে সমবেত হৈছে। আমি তাৰ বাবে ঢকুৱাখনা জিলা সমিতি চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ হৈ সকলোলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই মহিয়সী নাৰীগৰাকীৰ আদৰ্শই যাতে অসমীয়া জাতিক অনুপ্ৰাণিত কৰি ত্যাগ আৰু সাহসৰ পৰিচয় দিবলৈ যাতে অনুপ্ৰাণিত কৰে সেই আহ্বান ৰাখিছোঁ। এইফালে ওলাই যাওক, এইটো ৰাস্তাত লাহে লাহে ওলাই যাওক।
চিৰাও জ্বলিছে জীৱনটো গৈও যায় জাতিৰ স্বাভিমান ৰাখিম জীয়াই জীৱনটো গলেও যায় জাতিৰ স্বাভিমান ৰাখিম জীয়াই ক্ৰান্ত প্ৰাণে আকুতো ভয়ে আজি উঠে ঘাটে ঘাটে বিতলীয়া বিক্ৰম হতা মাথো উৰি যাওঁ তাৰো বিনা জাগিছে আজি জাগিবই জাগিবই